আজি আমাৰ হাতত আহিছে এটা লাভ ষ্টৰী আৰু লাভ ষ্টৰীটো আহিছে গুৱাহাটীৰ পৰা লিখিছে পিউ নামৰ ছোৱালী এজনীয়ে তাই লিখিছে হাই জিতেন দা মোৰ নাম পিউ আৰু মোৰ ঘৰ গুৱাহাটী আৰু মোৰ বয়ফ্ৰেণ্ডৰ নাম আছিল আকাশ আৰু তাৰ ঘৰ আছিল গোলাঘাট মই তাক লগ পাইছিলোঁ এটা হোৱাটছএপ গ্ৰুপত প্ৰথমতে আমাৰ ফ্ৰেণ্ডশ্বিপটো গ্ৰুপতে হ'ল তাৰপিছত আমি এছএমএছত কথা পাতিব ল'লোঁ তাৰ প্ৰতি মোৰ বেলেগ আৰু একো ফিলিং নাছিল আমি ফ্ৰেণ্ড হিচাপে কথা পাতি গৈ থাকিলোঁ আৰু দিনবোৰ লাহে লাহে যাবলৈ ধৰিলে আৰু সি মোক মনে মনে ভাল পাই পেলাইছিল কিন্তু মই গম পোৱা নাছিলোঁ আৰু এনেকৈ দিনবোৰ যাবলৈ ধৰিলে আৰু এদিন সি মোক হেল্ল' পিউ শুনা না কোৱা মই মানে তোমাক ভাল পাই পেলাইছোঁ মই তোমাক ভাল পাওঁ কি কৈছা এইবোৰ মই তোমাক এইবোৰ একো ক'ব নোৱাৰোঁ দেই প্লিজ বেয়া নাপাবা অ'কে হ'ব দিয়া নাজানো জিতেন মোৰ তাৰ প্ৰতি অকণ অকণ ভাল পোৱা ফিলিংছ আহিছিল যদিও তাক মই মনে মনে ভাল পাই পেলাইছিলোঁ কিন্তু তাৰ প্ৰপ'জ একচেপ্ট কৰিবলৈ মই ভয় কৰিছিলোঁ কাৰণ আমি বহুত ভাল ফ্ৰেণ্ড আছিলোঁ ৰিলেশ্যনশ্বিপত আহিলে আমাৰ ফ্ৰেণ্ডশ্বিপটো ব্ৰেক হ'ব বুলিয়ে মই ভয় কৰিছিলোঁ সেইকাৰণে মই তাৰ প্ৰপ'জেল একচেপ্ট কৰা নাছিলোঁ এনেকৈ দিনবোৰ গৈ থাকিল আৰু আমিও কথা পাতি গৈ থাকিলোঁ আৰু এদিন হঠাতে পিউ শুনা না মই তোমাক বহুত ভাল পাই পেলাইছোঁ মই আৰু এনেকৈ থাকিব নোৱাৰোঁ প্লিজ কিবা এটা কোৱা অ'কে আই লাভ ইউ কি কৈছা মোৰ বিশ্বাসেই হোৱা নাই মই সপোন দেখিছোঁ নেকি বাৰু বিশ্বাস নকৰিলে নাই যোৱা কৰিছোঁ আই লাভ ইউ টু সি বহুত জিদ কৰি আছিল আৰু সেইকাৰণে মই তাক য়েছ কৈ দিলোঁ আৰু আমি ফ্ৰেণ্ডশ্বিপৰ পৰা ৰিলেশ্যনশ্বিপত আহি গ'লোঁ কিন্তু আমাৰ ৰিলেশ্যনশ্বিপটো বহুত বেলেগ ধৰণৰ আছিল আৰু লং ডিষ্টেঞ্চো আছিল না তাৰ লগত লগ কৰিব পাৰিছিলোঁ না তাৰ লগত কথা পাতিব পাৰিছিলোঁ কাৰণ মই বহুত লাজুকীয়া আছিলোঁ ফোনত কথা পাতিবলৈ মোৰ বহুত লাজ লাগিছিল সেইবাবে মই তাৰ লগত এছএমএছতে কথা পাতিছিলোঁ সি মোক বহুত কৈছিল যে ফোন কৰিবলৈ কিন্তু মই নকৰিলোঁ কিয়নো মোৰ বহুত লাজ আৰু ভয় লাগিছিল আৰু সি কৈছিল একো নাই দিয়া এদিনটো লাজটো কমিব আৰু এনেকৈ দিনবোৰ গৈ থাকিল আৰু আমাৰ ৰিলেশ্যনশ্বিপটো 2 মাহ অতিক্ৰম কৰিলে আৰু এদিন মোৰ লগৰজনীৰ ঘৰত গ'লোঁ আৰু মোৰ লগৰজনী তাৰ বয়ফ্ৰেণ্ডৰ লগত কথা পাতি আছিল আৰু তাই মোক ক'লে ঐ পিউ তহঁতৰ ৰিলেশ্যনটো 2 মাহ হ'ল ন তহঁতি ফোনত কেলৈ কথা নাপাত আজি আমি কনফাৰেঞ্চত কথা পাতোৱা সেইজনী মই নোৱাৰোঁ যা ফোনত কথা পাতিবলৈ ফোনত কথা পাতিলেহে ফ্ৰী হ'ব পাৰিবি আৰু মই ভাবিলোঁ কথাটোও পিছে হয় বাৰু অলপ পিছত ময়ো কৈ দিলোঁ হ'ব দে পাতিম তাৰপিছত তাই কলটো লগাই দিলে আৰু মই অকল শুনি গৈ থাকিলোঁ সিহঁতেনো কি কথা পাতে বুলি যিহেতু মোৰ লাজো লাগিছিল আৰু মনে মনে ভয়ো লাগিছিল তাৰপিছত লগৰজনীয়ে ক'লে ঐ পিউ কথা পাত আকৌ আৰু তাই এই বুলি কৈ ওচৰৰ পৰা গুচি গ'ল ঐ শুনিছানে শুনিছোঁ কোৱা প্ৰথম চিনাকিতে দেহা কি যাদু কৰিলা প্ৰেমতে পৰিলোঁ দেহা কি মৰমে বান্ধিলা আৰু এনেকৈয়ে আমি প্ৰথম ফোনত কথা পাতিবলৈ ষ্টাৰ্ট কৰিলোঁ লাহে লাহে আমি ফ্ৰী হ'লোঁ আৰু আমি ফোনত কথা পাতিবলৈ ষ্টাৰ্ট কৰিলোঁ যিহেতু লাহে লাহে দিনবোৰ গৈ আছিল আৰু আমাৰ ৰিলেশ্যনশ্বিপটো 5 মাহ অতিক্ৰম কৰিছিল আৰু এদিন সি গোলাঘাটৰ পৰা গুৱাহাটীলৈ আহিল পঢ়িবলৈ আৰু আহি সি গুৱাহাটীৰ কলেজ এখনত এডমিশ্যন ল'লে আৰু সি ইয়াতে ৰুম লৈ থাকিব ল'লে আৰু মোৰ বহুত ফূৰ্তি লাগিছিল তাক মাজে মাজে হ'লেও লগ পাম কিমান যে আশা জাগিছিল মনত কিন্তু তেনেকুৱা নহ'ল জিতেন বাকী দিনবোৰতো ঠিকেই গৈ আছিল কিন্তু সি গুৱাহাটীলৈ অহাৰ পিছৰে পৰা বহুত বেছি চেঞ্জ হৈ গ'ল আৰু সি লাহে লাহে মোৰ পৰা দূৰ হৈ গৈ থাকিল নাজানো জিতেন এনেকুৱা কি দুখ কৰিলোঁ মই যে সি মোৰ পৰা লাহে লাহে দূৰ হৈ গৈ আছিল আজিও তাক মই বহুত মিছ কৰোঁ কিজানিবা সি আকৌ ঘূৰি আহে আজিও তাৰ কথা মনত পৰিলে চকুৰে পানী বব ধৰে সাগৰ নীলা গভীৰ সপোন তোমাৰ দুচকুত
এয়াই আছিল মোৰ জীৱনৰ প্ৰথম ভালপোৱা নাজানো কেনেকৈ লিখে বাট যদি কিবা ভুল হৈছে ক্ষমা কৰি দিবা অ'কে থেংক ইউ পিউ তুমি তোমাৰ লাভ ষ্টৰী আমাৰ লগত শ্বেয়াৰ কৰাৰ বাবে পিউ যোন গৈছে ন যাবলৈ দিয়া কাৰণ লাইফত তুমি য'ত আছা তাত ৰৈ থাকিব নালাগে তুমিও আগবাঢ়ি যোৱা সি যদি আগবাঢ়ি যাব পাৰিছে তুমি কিয় নোৱাৰিবা তুমিও পাৰিবা তুমিও আগবাঢ়ি যোৱা যাতে সি এদিন ক'ব পাৰে যে যদি মই তোমাৰ লগত ৰিলেশ্যনশ্বিপত থাকিলোঁ হয় সি যাতে ৰিয়েলাইজ কৰে যে তোমাৰ ভালপোৱা সি নাপালে তোমাক নাপালে যাতে সিও ভাবে সঁচা ভালপোৱা কি আছিল তো আৰু আকাশ তুমি যদি এই লাভ ষ্টৰীটো শুনি আছা প্লিজ পিউক মেছেজ কৰিবা মই কোৱা নাই যে আকাশ তুমি তাইৰ লাইফলৈ ঘূৰি যোৱা বাট তাইক এটা মেছেজ কৰিবা অ'কে এয়াই আছিল আজি আমাৰ লাভ ষ্টৰী যদি লাভ ষ্টৰীটো শুনি ভাল লাগিলে তো লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ